অন্য এটা গীত শুনিম কি শুনা পায় এবাৰ হয় মোৰ প্ৰিয় শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠত বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ কথাৰ এটি ৰাভা সংগীত গাবলৈ যত্ন কৰিম যিহেতু আগন্তুক 20 জুন তাৰিখে ৰাভা দিৱস আহি আছে গতিকে এই অনুষ্ঠানৰ জৰিয়তে আগতীয়াকৈ সমূহ অসমবাসী ৰাইজক ৰাভা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই তেখেতৰ এটি অমৰ সৃষ্টি চিৰসেউজ গীত গাবলৈ প্ৰয়াস কৰিছোঁ পৰজনম শুভ লগন যদিহে আমাৰ হৈ দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগনত জনমৰ কুসুমালা যতনে তুমি গাঁঠি ৰাখিলা এই জনমৰ কুসুমমালা যতনে তুমি গাঁঠি ৰাখিলা কাহানিও তুমি নিপিন্ধালা কাহানিও তুমি নিপিন্ধালা কন্য মোৰ বুকুত হ'ল যে ৰূপা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগনত যদিহে আমাৰ হৈ দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগনত ধন্যবাদ জ্যোতি বিষ্ণুৰ যি যুগল মন্দিৰ সেয়া আমি সকলোৱে জানো আৰু যেহেতু বিষ্ণু সমাগত গতিকে তাৰ প্ৰাক্ষণত এটা খুবেই সুন্দৰ কালজয়ী গীত আমাক বনমালী ইতিমধ্যে গাই শুনাইছে গতিকে এইবাৰ মই